বিদুখিনী মই তোমাক বাৰে বাৰে হৰিণীৰ কাষলৈ যাবলৈ বাধা দিয়াৰ স্বত্তেও তুমি মোৰ বাধা অতিক্ৰম কৰি সদায় হৰিণীৰ কাষত উপস্থিত হোৱা। আজি মোৰ শেষ বাধা, তুমি আৰু হৰিণীৰ কাষলৈ যাব নোৱাৰা। বিদুখিনী, মোৰ বাক্য পালনত তুমি কিয় অৱহেলা কৰিছা? ইয়াৰ উচিত উত্তৰ দিয়া। মই যে উত্তম কুমাৰক বৰ ভাল পাওঁ। সৰু ৰাণীয়েও মোক অপাৰ্ঘ্য কৰে, আৰু সেইকাৰণে মই সৰু ৰাণীৰ ওচৰত সদায় উপস্থিত থাকি ভাল পাওঁ। আৰু সেইবাবে তুমি মোৰ মহৎ উদ্দেশ্যক বাধা দি অতি নেতৃত্ব হৰিণীৰ পাপ আলোচনাত নিমগ্ন থাকি মোক